হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ ভালেই। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত আপোনালোকক অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী চেলেষ্টি বাৰ বিষয়ে বহুতো নজনা কথা জনাম। তেন্তে ফ্ৰেণ্ডছ, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এখেতৰ সম্পূৰ্ণ নাম হ'ল চেলেষ্টি বৈৰাগী। দুলীয়াজানত জন্মগ্ৰহণ কৰা বাৰ জন্মদিন হ'ল 12 মাৰ্চ 1999। বৰ্তমান চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ ৰাজস্থানত ইংলিছ বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছে। অভিনয় জগতত খোজ দিয়াৰ পিছতে এতিয়া গোটেই অসমতে জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান বাক অসমৰ আলিয়া ভাট বুলিও কোৱা হয়, কাৰণ বাৰ সম্পূৰ্ণ চেহেৰাটো বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ লগত সম্পূৰ্ণ মিল থকা দেখা যায়। ছ'চিয়েল মিডিয়াত সম্পূৰ্ণ ভাইৰেল হৈ পৰা চেলেষ্টি বাৰ ইনষ্টাগ্ৰামত প্ৰায় 3,77,000 তেওঁৰ ফেন ফলোয়িং থকা দেখা যায়। বলিউডৰ জনপ্ৰিয় ছিংগাৰ অৰিজিত সিং তেওঁৰ ফেভৰাইট ছিংগাৰ হয়। চেলেষ্টি বাই ট্ৰেভেলিং, গান শুনা আৰু নতুন নতুন ভাষা শিকাই তেওঁৰ হবি হোৱা দেখা যায়। আপোনালোকে বাৰু এটা কথা জানেনে যে চেলেষ্টি বাৰ নিকনেম হ'ল শ্ৰদ্ধা। নিবিড় আৰু তাৰা চুটি ছবিখনৰ পিছৰ পৰাই চেলেষ্টি বাক তাৰা বুলিও বহুতে কয়। আপোনালোকে জানি আচৰিত হ'ব যে ইনষ্টাগ্ৰামত ইনষ্টেণ্ট বলিউড নামৰ ফলোৱাৰ্ছ থকা ভেৰিফাইড পেজটোৱে চেলেষ্টি বৈৰাগীৰ এটা ৰিলছ ভিডিঅ' তেখেতসকলৰ পেজটোত আপলোড কৰিছে। আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাওক। উপৰিও গুগলত চেলেষ্টি বাৰ বিভিন্ন আৰ্টিকল লিখা দেখা যায়, য'ত bollywood.com আৰু hindustan.time.com নামৰ ৱেবছাইট দুয়োটাই বাৰ বিভিন্ন আৰ্টিকল লিখা দেখা যায়। জানিব পৰা মতে ষ্টাৰ প্লাছৰ আহিব লগা এখন নতুন ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰাৰো সুযোগ লাভ কৰিছে, যিটো আমাৰ কাৰণে এটা সুখবৰ। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আগলৈ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।